Hi friend, welcome to Gopal Das official channel. স্বাগতম জনাইছো ইন্টাৰ ভিডিঅ' কাৰণে ৰঙাগড় ঘাটলৈ আহিলাবি ৰঙাগড় ঘাট বুলি কয় তাত ভাওনা আছে বিতুপন দাই আহিছে বিকাশ দাই আহিছে বিকাশ দাকো লগ পোৱাই দিম বিতুপন দাকো লগ আপোনালোকে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো চাই তেনেকৈ লাইক আৰু কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব প্লিজ ব্লগ বনাই আছে বিতুপন দাৰ কাৰণে এতিয়া যাওঁ বিতুপন দা বিকাশ দা ব্লগ বনাই আছে বিতুপন দাৰ এটা চেনেল আছে আপোনালোকে চাব বিতুপন দাৰ ব্লগ কমি যায় বিতুপন দা ধুনীয়া পাৰ্ট এইফালে বিকাশ দা আছে লগত আমাৰ ধন্যবাদ সকলোকে ইমান মাছ নিশা মানে মোৰ বন্ধু ভাল বন্ধু মানে এটা নতুনকৈ চেনেল খুলিছে গতিকে আপোনালোকে সকলোৱে তাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব ইমান কমেণ্ট হৃদয় স্থান দিছা ইমান সহজে জানো তেওঁক তুমি পাব পাৰিবা বালকৰ কৃষ্ণ মহাসংগতীয়া তেওঁ দিনে নিশাই কৰি চলাই পুৰা কৃষ্ণতে তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব আমার কপি কখন কখন
নমস্তুতে নারায়ণী নমস্তুতে নারায়ণী নমস্তুতে ইফালে তোমাৰ দাদাই অহংকাৰ কৰি অংগীকাৰ কৰিছে তোমাৰ বোলে স্বয়ংবৰ আৰু সেই স্বয়ংবৰলৈ চেদি হিচাপে কাম নিমন্ত্ৰণ কৰিছে জানা শিশুপাল আৰু শিশুপাল আহি উচিত সময়তে হ'বহি উপস্থিত নাই মহাৰাজ ইফালে আহিব ধৰিছে মই বাৰু মহাৰাজক সকলোখিনি ভাঙি পাতি কৰোঁ যদি মহারাজ শান্তি হয় তেন্তে তো ভালোই হবো কি प्रणाम महाराज আপনার স্মরণ ভুলিবার পরম পবিত্র হল মন্দির রাজ হাই হাই রুক্মিণী জুয়া জয় দেবর উদার ভাবে ঐক্য ঐক্য জোগাড় করে তোমার মাতৃত্ব হবে প্রণাম দেবর আপুনি মহাভাগ্যবান মহাৰাজ আপুনি মহাভাগ্যবান সঁচাকৈ দেৱৰ কি অতি ভাগ্যৱান মই আৰু ভাগ্যৱান বুলিয়েতো আপোনাৰ শ্ৰী চৰণ দৰ্শন কৰিবলৈ জানেনে মহাৰাজ আপোনাৰ গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে লক্ষ্মী মহাৰাজ বৈকুণ্ঠশ্বরী লক্ষ্মী আচৰিত নহ'ব মহাৰাজ আচৰিত নহ'ব আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু নাৰায়ণো জন্মলাভ কৰিছে দ্বাৰকাত কৃষ্ণৰূপে আৰু দুয়োৰে মিলনত মই হ'ম অপ্ৰতুত মহাৰাজ লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ সকলো দেৱতাই অতি আনন্দৰে বাট চাই আছে আৰু মই যদি আপোনাৰ আজ্ঞা পাওঁ এতিয়াই গৈ যদুপতিক মই জনাবগৈ পাৰিমে কথা রুক্মিণীর বিয়া স্বয়ং নারায়ণৰ লগত হয় মহাৰাজ চালনা নকৰিব দেৱৰকে মোক চালনা নকৰিব নাৰায়ণ মহাৰাজ চালনা নহয় ই চিৰ সত্য সত্য মহাৰাজ লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যে হ'বই মহাৰাজ মোৰ সোণৰ প্ৰতিমা কমলৰ আলাসৰ লাৰুৰ বিবাহ যদি হয় মাধৱৰ লগতে সি মোৰ বাবে অতি সৌভাগ্যৰ কথা দেখোন ভাৰতৰ পূব প্ৰান্তৰ পৰা পশ্চিম প্ৰান্তত থকা সাগৰ বক্ষৰ দ্বাৰকাপুৰলৈ মোৰ আই ৰুক্মিণীক বিয়া দিম একেডাল প্ৰেমৰ দুডালে বাদ খাব জম্বু দিবাৰো সুবৰ্ণ ধাৰণা মই যে বিশ্বাস কৰিবলৈ টান পাইছিলোঁ বুলি মহাৰাজ লক্ষ্মী নাৰায়ণৰ মিলন
অৱশ্যে হ'বই আৰু এই ৰূপ মই বৈকুণ্ঠত নিজ চকুৰে দেখি আহিছোঁ লক্ষ্মী নাৰায়ণৰ মিলনত এই মিলন প্ৰতি নাৰায়ণৰ বিনাত ললিত পঞ্চপুৰত বাচি উঠিব মহাৰাজ ও নাৰায়ণ 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 শ্ৰীমতায়ণ নাৰায়ণ গতিকে আপোনাৰ আজ্ঞা পালেই পশ্চিমে গৈ মই যদুপতি কৃষ্ণক এই বাক্য জনাবগৈ পাই প্ৰভুৰ চৰণতে এই মিলনৰ বাবে আমি প্ৰাৰ্থনা জনাওঁ ভাল মহাৰাজ মই এতিয়া বিদায় মাগিলোঁ মই এই মাত্ৰ জানিব পাৰিছো গোৱালৰ পুত্ৰ সেই কৃষ্ণৰ লগত ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱৰ কথা আৰু তুমি বোলে সেই প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছ এই বৃদ্ধ বয়সতো তোমাৰ এই দুৰ্মতি কোনে দিলে তোমাকে এনে কুমন্ত্ৰণা বিবাহৰ প্ৰস্তাৱ আনিছে গতিকে আপত্তিৰ কাৰণ নেদেখিব অনুমতি এইবোৰ তুমি আহি দেখা দিছা কোনদিনৰ ৰাত কাৰেঙত ইয়াৰ কত কি হয় এইভাবে এই বৃদ্ধৰদাৰ মতি ভ্ৰম হৈছে নিজেতো বিয়া বাৰু কৰাই ঘৰ সংসাৰ কৰিবলৈ অসমৰ্থ এইভাবে ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ আনি আনন্দ লবিছা এবার কি উদনীয় আমার জানো আর জানো মানে কইছো আতরে আতরে থাকে দেব আমার উদনীয় হয়ে থাকো এবার কি তোমার উৎসব মূল বিনম্র অনুরোধ ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ ৰাখা পৰিত্যাগ কৰি অন্য স্থানলৈ তুমি যদুপতি কৃষ্ণৰ সৈতে বিবাহৰ প্ৰস্তাৱ দিব নিবিচাৰা জন্মস্থান ৰাজা জৰাসন্ধ আগৰৰ বৈক্ষত লুকাই আছে দি কপিলের বস্ত্র সুরখাই হত্যা করে অলিয়া কৃষ্ণ এটিও মনে হব মুক্তির চৈত্যবার ৰুক্মিণীৰ চৈত্যবৰৰ বাবে তুমি অলপ চিন্তা কৰাৰ প্ৰয়োজন নাই আজি মই পৰিস্থিতি বিকলে প্ৰতিজ্ঞা রক্ত বহে মানে মোর ভগবান অনাপিল নিজে মই মোর খাবার পত্রে এই কুদ করিয়া কৃষ্ণ দেবী বলো মাইল দান করবই তোমার অলপ কথাতে অঙ্গীকার করিব নাপায় সকলো কথা বহুবার ভাবি চিন্তি চাই সিদ্ধান্ত লোৱা উচিত সময় নোৱাৰা কৰিব তুমি মোৰ ৰজাৰ যদি হয় মোৰ বিপক্ষত
সমগ্র বিশ্ব প্রবন্ধ হয় যদি নিরন্ত নয় তথাপিত লোকময় কেতিয়াও পরবর্তী দলন হব নোৱাৰে নাজানা নাজানো কৃষ্ণলিংগ মহামত বুলি মই নাভাবো কৃষ্ণলিংগ মহাপাপ বুলি অনাথ নাভাবো শ্ৰীকৃষ্ণই মাতুল বধ স্ত্ৰী বধ আৰু যত মানে আছে মহাপাপে পৃথিৱীত সকলোবোৰ হাঁহি মুখেই কৰিব পাৰে এই কৃষ্ণ গোপিনীৰ বস্ত্ৰ চৰে কৃষ্ণই গোপিনীৰ ঘৰে 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 তোমার কহিব তুমি মোৰ কণ্ঠৰ উদ্ভাৱিত গুণাপিত মই কৈছো বিকলে প্ৰতিজ্ঞা লোকমিনি কেতিয়াও মই এই ভ্ৰষ্টাচাৰী কৰি কৃষ্ণৰ দিগি মানে প্ৰদান কৰিব দিব নোৱাৰো তোমাৰ দৰে মোৰ মগজুৰ বিজুতি ভাবিছা কৃষ্ণক দুৰ্গমান বৰ বুলি ৰুক্মিণীৰ বাবে উপযুক্ত বৰৰ বাবে তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বন্ধু মোৰ সেদিনাৰ শিশুপাল ৰুক্মিণীৰ উপযুক্ত সেদিনাতে শিশুপাল শিশুপাল এদিনাতে শিশুপালের উপযুক্ত বর হব বলে মূল হয় বিবেচিত উপায় উপায় দিবলৈ মই তথাপিতো উপায় কোঁৱৰৰ কথা মতে ভয়ংকৰ পতা হয় কি কয় যদি কোঁৱৰৰ কথা মতেই ৰুক্মিণীৰ শিশুপাল যোগ্য হয় তেন্তেতো ভালেই হ'ব ৰুক্মিণী নিজৰ ইচ্ছা মতেই পৰমান্য ৰূপ নে কি কয় এবার তুমি যুক্তিযুক্ত কথা কৰিছা বাবা আৰু তোমাৰ প্ৰস্তাৱত মই সাদৰেৰে সন্মতি প্ৰদান কৰিছো এতিয়া কৃষ্ণ কুমাৰ ৰুক্মিণীৰ বাবে আৰু আশা কৰি লাভ নাই এবাৰ ৰুক্মিণীৰ পৰম্পৰাৰ কৈছো তেন্তে কি হ'ব আমি তেনেকে সুৰক্ষালৈ ফোন কৰিম নাই আৰু চবতে কি দেখি
এখন মহাৰাজ মই এতিয়া আহিলোঁ নাৰায়ণ কিন্তু মহাৰাজ যোৱাৰ আগতে এটি কথা কৈ যাওক আপুনি মই জানতে ইচ্ছামতেহে যন্ত্ৰবোৰ আমিতো তাই নিমিত্তহে কি খবৰ ও মায়া বন্দী হইলে কারিন্দি বোরা বন্দী হইলে সবা তুমি বন্দী হইলা ঈদর বইও হইকারে বুঝি